উল্লেখ কৰি দিছো যে আমাৰ Assam Tea Plantation Provident Fund এই যেটো আমাৰ স্কিম আছে এই স্কিমখনত আমাৰ এটা আগতে এটা বাধ্যবাধকতা আছিলে যে যদি কোনোবা কৰ্মচাৰী বা শ্ৰমিকে 15,000তকৈ ওপৰত তেওঁলোকে দৰমহা পায় তেতিয়াহলে তেওঁলোকৰ যেটো প্ৰভিডেন্ট ফাণ্ডত ডিডাকশন সেইটো তেওঁলোকে কৰিব নালাগে যেহেতু এতিয়া লাহে লাহে শ্ৰমিকসকল কৰ্মচাৰীসকলৰ দৰমহা বাঢ়িছে সেইকাৰণে ইয়ে যাতে প্ৰভিডেন্ট ফাণ্ড স্কিমটো অসুবিধাত নেপেলাই সেইকাৰণে আজি কেবিনেটে এটা সিদ্ধান্ত লৈছে যে দৰমহা বা মজুৰি যিয়ে নহওক কিয় শ্ৰমিকসকল প্ৰভিডেন্ট ফাণ্ডৰ লগত জড়িত হৈ থাকিব কৰ্মচাৰীসকল প্ৰভিডেন্ট ফাণ্ডৰ লগত জড়িত হৈ থাকিব আজি 97টা পথ প্ৰকল্প 70টা মাইনৰ ইৰিগেশ্যন প্ৰজেক্ট আমি নাবাৰ্ডৰ পৰা কৰাৰ বাবে কেবিনেটে অনুমোদন জনায় লোক নিৰ্মাণ বিভাগত আগতে কাম কৰি থকা কিন্তু এপিএসসিত নিৰ্বাচিত নোহোৱা 36 জন সহকাৰী অভিযন্তাক কাম কৰি যাবৰ কাৰণে আকৌ 3Fত নিযুক্তি দিয়া হয় নব নিৰ্মিত তামুলপুৰ জিলাত ইলেকশ্যন ডিপাৰ্টমেন্ট আজি গঠন কৰা হয় চৰকাৰৰ বিভিন্ন হস্পিটাল মেডিকেল কলেজত ঔষধ কিনিবৰ বাবে 175 কোটি টকা অনুমোদন কৰা হয় অসম পুলিচৰ ওভাৰঅল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টৰ কাৰণে যেটো মৈত্ৰী আঁচনি চলি আছে তাৰ বাবে কেবিনেটে আজি 150 কোটি টকা অনুমোদন দিয়ে নুমলীগড় ৰিফাইনেৰীত এটা তেওঁলোকৰ প্ৰকল্প চলি আছে যাৰ জৰিয়তে শোধনাগাৰটোৰ শোধন ক্ষমতা 9 মিলিয়ন মেট্ৰিক টনলৈকে বঢ়োৱা হৈছে অসম চৰকাৰৰ তাতে 26% অংশীদাৰী আছে যেহেতু প্ৰজেক্টটো বৰ্তমান চলি আছে আমাৰ যাতে 26% অংশীদাৰী অব্যাহত থাকিব পাৰে তাৰ কাৰণে কেবিনেটে আজি 205 কোটি টকা নুমলীগড় ৰিফাইনেৰীত বিনিয়োগ কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে ৰিলায়েন্স বায়ো এনাৰ্জিৰ লগত অসমত কম্প্ৰেছ বায়োগেছ সেক্টৰ নিৰ্মাণ কৰিবৰ বাবে বা তাৰ উদ্যোগ গঢ়ি তোলাৰ বাবে বায়োগেছৰ ওপৰত বা বায়ো ৰিফাইনেৰী আদি নিৰ্মাণ কৰিব পাৰে তাৰ বাবে আমি আজি এখন মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং কেবিনেটে অনুমোদন কৰে আৰু পৰৱৰ্তী সময়ত এই মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিংৰ ওপৰত ভিত্তি কৰি অসমত কি ধৰণে ৰিলায়েন্সে ফসিল ফুয়েলৰ জাগাত অৰ্থাৎ মাটি তলৰ পৰা ওলোৱা তেলৰ পৰিৱৰ্তে গ্ৰীণ অইল নেপিয়াৰ আদি গ্ৰাছৰ জৰিয়তে গ্ৰীণ অইল বা গ্ৰীণ এনাৰ্জি তেওঁলোকে নিৰ্মাণ কৰিব বা তেওঁলোকে উৎপাদন কৰিব সেই দিশত আমি অধ্যয়ন আদি কৰাৰ বাবে আৰু অসমত কিমান সম্ভাৱনীয়তা আছে তাৰ এটা লেখালেখ উলিয়াবৰ বাবে আমি ৰিলায়েন্সৰ লগত এখন মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং কৰিব খুজিছো যিখন আজি কেবিনেটে অনুমোদন দিয়ে আমাৰ অসমৰ ধনুধৰ আৰু কমনৱেলথ গেমছ অলিম্পিক গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰা জয়ন্ত তালুকদাৰক আমাৰ কেবিনেটে আজি ডিএছপি অসম পুলিচত ডিএছপিৰ চাকৰি কৰাৰ বাবে অনুমোদন দিয়ে আৰু জয়ন্ত তালুকদাৰেও আগ্ৰহ প্ৰকাশ কৰিছে আজি কেবিনেটে লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্তটো হ'ল যে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক আমি দিয়ে ভাৰত চৰকাৰে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক ইতিমধ্যে দিয়ে ঘোষণা কৰিছে আৰু তাৰ লগত
বিবেদি কিমান পাৰ্চেণ্ট দিব কাগজ নি 3%. 3 আগতে বৰ্তমান 52% দিয়ে পাই আছিল 50% পাই আছিলে আজি 1 ডিসেম্বৰৰ দৰমহাৰ লগত তেওঁলোকে 53% দিয়ে পাব অৰ্থাৎ 3% তেওঁলোকে দিয়ে পাব আৰু এই দিয়েটো জুলাই মাহৰ পৰা কাৰ্যকাৰী হ'ব তাৰ ফলত 4 মাহৰ তেওঁলোকে বকেয়া পাব এই বকেয়া আমি ডিসেম্বৰত 25% দিম জানুৱাৰীত 25% দিম ফেব্ৰুৱাৰীত 25% দিম মাৰ্চত 25% দিম বকেয়াটো যেটো 4 মাহৰ বকেয়া কিন্তু যেটো নিত্য নৈমিত্তিক যেটো প্ৰত্যেক মাহত পাব লাগে সেই 3% দিয়ে 1 ডিসেম্বৰৰ পৰা তেওঁলোকে দৰমহাত পাব পাৰিব অৰ্থাৎ নৱেম্বৰ মাহৰ দৰমহা ডিসেম্বৰত লয় গতিকে ডিসেম্বৰত তেওঁলোকে দিয়েটো ড্ৰ কৰিব পাৰিব দীপাৱলীৰ আগতে ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে ই এটা সুখৰ সংবাদ যে তেওঁলোকে 3% দিয়ে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ সমাহাৰত পাব কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰো দিয়ে 53% আজিৰ পৰা আমাৰ কৰ্মচাৰীৰো দিয়ে 53% হ'বগৈ 3% আমি এনহেন্স কৰিছো এই মাহত আমি আৰু এটা কাম কৰিছো যে দৰমহাটো অহা কালিৰ পৰা ল'ব পাৰিব দীপাৱলীৰ কাৰণে নৰমালি আমি যেটো 1 তাৰিখে দৰমহা দিও আমি দৰমহাটো এবাৰ 3 দিন আগৰ পৰা দিম অৰ্থাৎ অহা কালিৰ পৰা দিম যাতে দীপাৱলীৰ আগত তেওঁলোকে কৰ্মচাৰীসকলে দৰমহাটো ল'ব পাৰিব 28 তাৰিখে দৰমহাও পাব আৰু 3% দিয়েৰ ঘোষণাও হ'ল এৰিয়াৰো পাব গতিকে মই ভাবো যে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ দিয়ে হৈতে তেওঁলোকে দীপাৱলী খুব সুন্দৰ কৰি উদযাপন কৰিব পাৰিব আজি কেবিনেটে আৰু এটা সিদ্ধান্ত লৈছে যে আমাৰ অসমত বিভিন্ন স্থানত আমি জীৱন্ত ৰাস অনুষ্ঠিত কৰো যিসকল ধৰ্মীয় বা সামাজিক অনুষ্ঠানে জীৱন্ত ৰাস পালন কৰে তেওঁলোকক কেবিনেটে 25,000 টকা কৰি এটা আৰ্থিক অনুদান দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে যেনেকৈ আমি দুৰ্গা পূজাত 10,000 টকা দিছিলো আমি ৰাসৰ কাৰণে বিভিন্ন অনুষ্ঠানে জুনে ৰাস পাতেটো মূৰ্তি ৰাস পতা সকলে নাপাব যিসকলে জীৱন্ত ৰাস পাতে আৰু জীৱন্ত ৰাস পতা সকলক আমি 25,000 টকা কৰি আমি অনুমোদন দিম যিয়ে আমাৰ সংস্কৃতিটো জীয়াই ৰখাত সহায় কৰিব আৰু প্ৰায় 1900 ৰাস আছে এনেকুৱা জীৱন্ত ৰাস হয় যোৱাবাৰ আমি 1900ক দিছিলো এবাৰ হয়তো অলপ বাঢ়িব গতিকে প্ৰায় 2000ৰ ওচৰা-ওচৰি ৰাখে এই 25,000 টকাটো লাভ কৰিব দ্বিতীয়তে ধৰ্মীয় বিভিন্ন অনুষ্ঠান পাতিলে পাৰমিশন লবৰ কাৰণে পুলিচক এটা ফিজ দিব লাগে ৰাসৰ ক্ষেত্ৰত ৰাস পাতিবৰ কাৰণে পুলিচক বা ডিসিক প্ৰশাসনীয় পাৰমিশন লওঁতে তেওঁলোকে যাতে কোনো ফিজ দিব নালাগে উইদাউট ফিজ পাৰমিশন পাই যেনেকৈ আমি দুৰ্গা পূজা সমূহত দিও তেনেকৈ আমি এই ক্ষেত্ৰত উইদাউট ফিজ পাৰমিশন দিবৰ কাৰণেও আজি কেবিনেটে জিলা প্ৰশাসনক নিৰ্দেশ দিছে তানে দুটা লাভ হ'ব এটা অনুষ্ঠানটো পাতিবৰ কাৰণে যেটো ফিজ দিব লাগে হেতু দিব নালাগে বা পাৰমিশনৰ কাৰণে পইচা দিব নালাগে আৰু উলুটাই চৰকাৰৰ পৰা 25,000 টকা তেওঁলোকে ৰাস পাতিবৰ কাৰণে লাভ কৰিব প্ৰায় 2000 ৰাস ইয়াৰ কাৰণে উপকৃত হ'ব সো 3% দিয়েও হ'ল ৰাখো ভাল কৰি পাতিব পাৰিব মই সকলোকে দীপাৱলী আৰু ভাই ফুটাৰ অগ্ৰিম আৰু আগতীয়া শুভকামনা জনাইছো আজি এডিআৰিও পৰীক্ষা চলি আছে আজি যদি ভাল কৰি পৰীক্ষা শেষ হৈ যায় এই পৰ্বটো সামৰণি পৰিব আৰু আমি চেষ্টা কৰিম যাতে ফেব্ৰুৱাৰী মাহত আমি দুইটা পৰীক্ষাৰ ৰিজাল্ট একেলগে আমি দিব পাৰো আগতে উল্লেখ কৰা হৈছে যে যিসকলে পৰীক্ষা দি আছে তেওঁলোকে অহা 7 দিন 10 দিনৰ ভিতৰত এনসাৰ কিউ চাব পাৰিব আজি কোৱেশ্চন পেপাৰ খিনিও ঘৰত লৈ আহিব পাৰিব আৰু পিছত নিজৰ OMR শীটখনো তেওঁলোকে ডাউনলোড কৰাৰ
যিটো সুবিধা সেই সুবিধাটো চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাৰ কাৰণেও অব্যাহত থাকিব এইখিনি আছিল যদি কিবা আপোনালোকৰ আছে জানিবলগীয়া মোক ক'ব পাৰে কোনটো এডিআৰই আমি কৈছো না 10 মেত আমি নিযুক্তি দিম তাৰ আগত আমি নকৰোৱে আমাৰ প্ল্যানিংটোৱে হ'ল যে 10 মেত আমি ৩৫,০০০ চাকৰি আমি দিম এডুকেশ্যন ডিপাৰ্টমেন্ট পুলিচ গতিকে এডিআৰই ইয়াৰ পিছত এডিআৰই এটা অৰেলো আছে এটা পোষ্টৰ বিপৰীতে দুজন পাছ কৰিব গতিকে তাৰ পিছত তেওঁলোকৰ এটা মৌখিক পৰীক্ষাও আছে স্কিলও আছে গতিকে গোটেই প্ৰক্ৰিয়াটো কৰোতে আমি 10 মেলৈকে লৈ যাব খুজিছো যাতে 10 মেত গভৰ্ণমেণ্টৰ চতুৰ্থ বছৰ হওঁতে আমি ৩০-৩৫,০০০ আৰু চাকৰি দিব পাৰো আৰু প্ৰতিশ্ৰুতি মতে আৰু 15,০০০ পদ আমি তেতিয়া বিজ্ঞাপনো মুকলি কৰি দিম নতুন স্যাৰ পলিটিক্যাল কোৱেশ্চন কৰিব পাৰিম নেকি পলিটিক্যাল কোৱেশ্চন কৰাৰ আগতে এটা কথা মই কৈ ল'ব খুজিছো এটো কেবিনেটৰ লগতে জড়িত অহা ৩ তাৰিখৰ পৰা ৯ তাৰিখলৈকে অসমত আমি ভাষা গৌৰৱ সপ্তাহ পালন কৰিম এই ভাষা গৌৰৱ সপ্তাহটো পালন কৰাৰ মূল উদ্দেশ্যটো হ'ল যে ৩ অক্টোবৰ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অনুষ্ঠিত হোৱা ভাৰত চৰকাৰৰ কেবিনেটে অসমীয়া ভাষাক চতুৰ্থ শতিকাৰ পৰা অসমীয়া ভাষাৰ গৌৰৱময় যাত্ৰা আৰম্ভ হয় হিউৱেন চাঙৰ ভ্ৰমণৰ পৰা আৰম্ভ কৰি তাম্ৰলিপি বিভিন্ন স্থানত অসমীয়া ভাষা দেখা পোৱা যায় আৰু ইয়াক লৈ প্ৰকাশন পৰিষদে অতি সুন্দৰ আৰু খুব প্ৰয়োজনীয় এটা টেকনিক্যাল ৰিপোৰ্ট নিৰ্মাণ কৰিছিল এই টেকনিক্যাল ৰিপোৰ্টৰ সংক্ষিপ্ত যেটো বিৱৰণ সেই সংক্ষিপ্ত বিৱৰণটো আমি প্ৰিন্ট কৰি উলিয়াইছো আৰু তাৰ লগত চৰকাৰৰ প্ৰচেষ্টাসমূহ তাত দেখুওৱা হৈছে এই ভাষা গৌৰৱ সপ্তাহৰ সময়ত অসমৰ বিভিন্ন অনুষ্ঠানক আমি আহ্বান জনাইছো যে আপোনালোকে ৩ পৰা ৯ অক্টোবৰলৈকে অসমীয়া ভাষাৰ উত্থান আৰু ভাষাটোলৈ যিসকলে অৱদান আগবঢ়ালে তেওঁলোকক ধন্যবাদ জনাই আপোনালোকে একোখন সভা অনুষ্ঠিত কৰক শিক্ষানুষ্ঠানসমূহত আমি প্ল্যানিং কৰিছো যে বিভিন্ন জতুৱা ঠাঁচ অসমীয়া ভাষাৰ কথন আমি বিভিন্ন প্ৰতিযোগিতা পাতিম যেনেকে গল্প কথন পঠন চক্ৰ ভাষা মেলা কবিতা লিখন শব্দৰ দেৱাল ভাষাৰ বিনিময় বহুভাষিক কিতাপ পঠন সাংস্কৃতিক উপস্থাপন সৃষ্টিশীল লেখাৰ কৰ্মশালা এই ৩ পৰা ৯ তাৰিখলৈকে প্ৰত্যেকখন মহাবিদ্যালয় বিদ্যালয় শিক্ষানুষ্ঠান আৰু লগত আমি সমাজসেৱী সংগঠন যাতে সাহিত্য সভা ক্লাব মহিলা সমিতি সেলফ হেল্প গ্ৰুপ সকলোৱে যাতে এই ধৰণৰ অনুষ্ঠান আয়োজন কৰে আৰু অসমীয়া ভাষাৰ লগতে আপোনালোকে জানে যে অসমত আমাৰ 14টা ভাষাক চৰকাৰী স্বীকৃতি দিয়া আছে কোনোবা ৰাজ্যিক সহযোগী ভাষা বা কোনোবা ভাষাক মিডিয়াম অফ ইনষ্ট্ৰাকচন তাৰ ভিতৰত বঙালী ভাষা বড়ো ভাষা মণিপুৰী ভাষা নেপালী ভাষা সাঁওতালী ভাষা আমাৰ মিচিং ভাষা কাৰ্বি ভাষা ডিমাছা ভাষা এনেকে যদি আমি কৈ যাওঁ টোটেল অসমত 14টা ভাষা বিভিন্ন পৰ্যায়ৰ আমি স্বীকৃতি দিছো গতিকে এই জতুৱা ঠাঁচ শব্দৰ গঠন এটো নট নেসেসাৰিলি অকল অসমীয়া ভাষাতে কৰিব যাৰ যি ভাষা হেকাৰণে আমি ভাষা গৌৰৱ বুলি কৈছো নিজৰ ভাষাৰ ওপৰতো সেই সপ্তাহটো তেওঁলোকে সেলিব্ৰেট কৰিব পাৰে যেনেকে ডিমাছা আৰু মাৰ কাৰ্বি আলঙত কাৰ্বি বা বড়ো নেপালী অসমীয়া বঙালী বৰাক উপত্যকাত অসমীয়া বঙালী হিন্দী ভাষী মণিপুৰী ভাষা যোনে যেনেকে ভাষা কয় যি বিদ্যালয়ত যি ভাষাৰ ইনষ্ট্ৰাকচন যেনেকুৱা বড়ো ভাষাত
বড়ো ভাষাৰ মিডিয়াম হয়, অসমীয়াত অসমীয়া ভাষা হয়, বঙালী ভাষা, হিন্দীত হিন্দী ভাষী। গতিকে যাৰ ভাৰতীয় যিমান ভাষা আছে সকলোৰে ওপৰত এটা সিলেব্ৰেশ্যন হওক, এইটো আমি আহ্বান জনাইছোঁ। দ্বিতীয়তে আমি আহ্বান জনাইছোঁ যে এই সিলেব্ৰেশ্যনৰ মাজত দুটা প্ৰস্তাৱ গ্ৰহণ কৰক। এটা হ'ল যে অসমীয়া ভাষাৰ বিৱৰ্তনত আৰু ইয়াৰ উত্থানত যিসকল লেখক, পণ্ডিত, সাহিত্যিকে অৱদান জনালে তেওঁলোকৰ প্ৰতি এটা ধন্যবাদ সূচক প্ৰস্তাৱ। যাৰ পৰিচয় আছে, পৰিচয় নাই, চতুৰ্থ শতিকাৰ পৰা আজি 2000 বছৰৰ ইতিহাস। গতিকে যোনে যেনেকে কণ্ট্ৰিবিউশ্যন কৰিছিল সকলোকে ধন্যবাদ জনোৱা। দ্বিতীয়তে আমি এই সভাবোৰৰ পৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাম অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিয়াৰ বাবে। আৰু বৰাক উপত্যকাৰ ৰাইজে বঙালী আৰু অসমীয়া দুইটা ভাষাকে ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিয়াৰ কাৰণে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক ধন্যবাদ জনাব। ব্ৰহ্মপুত্ৰ উপত্যকাত অসমীয়া ভাষাক স্বীকৃতি দিয়াৰ বাবে ধন্যবাদ জনাব। আৰু আমি চেষ্টা কৰিছোঁ যাতে এই সপ্তাহটোৰ ভিতৰত আমি কেইবা হাজাৰ পত্ৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈকে আমি লিখিব পাৰোঁ আৰু কেইবা হাজাৰ প্ৰস্তাৱ অসমীয়া ভাষাক এই গৰিমাময়ী পজিশ্যনলৈকে লৈ অহা বা গৰিমাময়ী স্থানলৈ লৈ অহা লেখক, সাহিত্যিক, পণ্ডিতসকলক ধন্যবাদ জনাই যাতে আমি প্ৰস্তাৱ গ্ৰহণ কৰিব পাৰোঁ। লগতে 3 পৰা 9 অক্টোবৰলৈকে যিটো ভাষাৰ যিটো চৰ্চা হ'ব, সেই ভাষাৰ চৰ্চাত ইংৰাজী মাধ্যমৰ পৰিৱৰ্তে ভাৰতীয় ভাষাৰ ওপৰত চেলিব্ৰেশ্যন হওক, ভাৰতীয় ভাষাক আমাৰ শিক্ষানুষ্ঠান বা সামাজিক অনুষ্ঠানত আদৰি লওক, তাৰ বাবে আমি প্ৰচেষ্টা কৰিম। আমাৰ মন্ত্ৰীসকলে 3 অক্টোবৰত একোখন জিলাত গৈ 3 অক্টোবৰত ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিলে, 3 নৱেম্বৰৰ পৰা 9 নৱেম্বৰলৈকে চিলেব্ৰেশ্যন। 3 নৱেম্বৰত আমাৰ সকলো মন্ত্ৰী এখন জিলাৰ কেন্দ্ৰীয় অনুষ্ঠানত উপস্থিত থাকিব। তাৰ পিছত এইটো এটা সামাজিক অনুষ্ঠান হ'ব, ইয়াত আৰু চৰকাৰী নাথাকিব। আমি খালি ৰাইজক আহ্বান জনাম, ৰাইজে নিজে কৰিব তেনেকুৱা আমি এটা বিশ্বাস ৰাখিম। যিখিনি জিলাত নিৰ্বাচন চলি আছে তাত চৰকাৰী অনুষ্ঠান আমি নাপাতোঁ, কিন্তু সামাজিক অনুষ্ঠান পতাত কোনো বাধা নাই। এইখিনি ক'বলগীয়া আছিলে। আপোনালোকে যদি কিবা প্ৰশ্ন। চাওক, এইটো হ'ল মানুহজনৰ নিজৰ নিজৰ মনৰ কথা। ইংৰাজীত লিখিলেনো কি লাভ হ'ব, কাষ্টমাৰেতো পঢ়িবই নোৱাৰে। গতিকে বিভিন্ন সময়ত মিউনিচিপালিটি, চৰকাৰে এইবিলাক নিৰ্দেশ দিয়ে আছে যে আপোনালোকে স্থানীয় ভাষা লিখিব ইংৰাজী ভাষাৰ লগত। আৰু এবাৰ আহ্বান জনাব লাগিব সেই সময়ছোৱাৰ ভিতৰতে। স্যাৰ, এটা পলিটিকেল কুৱেশ্যন কৰিব বিচাৰিছোঁ। এটা বা দুটা কিবা। স্যাৰ, এইবাৰ উপ নিৰ্বাচনত বিশেষকৈ মই বহুত বেছি ঝাৰখণ্ডত ব্যস্ত আছোঁ। মানে এইবাৰ দেখা পোৱা গৈছে বিশেষকৈ উপ নিৰ্বাচনত 2-এটা সমষ্টিত কিছুমান মানে নহ'বলগীয়া ঘটনা হৈছে। মই একো খবৰে ৰখা নাই। কিন্তু ৰকিবুল হুছেইনে আপোনাৰ ওপৰত এটা গুৰুতৰ অভিযোগ কৰিছে, নিষিদ্ধ মাংস বিতৰণ কৰিছে আপুনি। মই ক'লো নহয়, মই ইলেকশ্যনক লৈ পেলাই মই ঝাৰখণ্ডক লৈ ইমান ব্যস্ত আছোঁ যে আমাৰ মন্ত্ৰীসকল আৰু দলে উপ নিৰ্বাচন পৰিচালনা কৰিছে। মই প্ৰচাৰত যাব সময় পাওঁ নে নাপাওঁ মই সেইটোও নাজানো। গতিকে মই দলকে দায়িত্ব দিছোঁ যে ইলেকশ্যন কেম্পেইনটো আপোনালোকে ভাল কৰি চলাওক। যিহেতু ঝাৰখণ্ডক লৈ মই বহুত ব্যস্ত আছোঁ ৰাতিয়ে দিনে, সেইকাৰণে উপ নিৰ্বাচন পৰিচালনাৰ দায়িত্বটো আমাৰ মন্ত্ৰীসকল, বিধায়কসকল বা আমাৰ দল তেওঁলোকে চাব। আৰু 2-এটা সমষ্টিত যদি মই সময় পাওঁ মই প্ৰচাৰ কৰিব পাৰিম, নহ'লে মোৰ হাতত সময়ে নাই। মই কাৰো ষ্টেটমেণ্টটো চোৱা নাই, কোনেনো কি কৈছে চোৱাই নাই। চেষ্টা কৰাইছে, টান ষ্টেট হয়, ভাল হ'ব বুলি লাগি আছোঁ।
Sir, I have one question regarding one of your tweets. You have tweeted that more than 130 infiltrators have been stopped across the border. The Assam police, along with the BSF, is working, and most out of the 130 plus, most of them are identified as Rohingyas, as per your tweet. So, can you specify on these, sir? You see, every day from last 2 months, we are capturing either one or a group of foreigners in our state. Basically, my feeling is that because of the porous boundary between India and Bangladesh, in spite of best effort by BSF, there are some people who are still coming into our country. State government has to play a very, very proactive role. Tripura is also identifying few foreigners. Assam is also identifying. But in spite of our best effort, people must be going to the various states of the instability in Bangladesh. We are finding only the Rohingya Muslims who are coming into our country. So I think first, the perception about Hindu Bengali is wrong. That is what the data says. Second, the Muslim Rohingya is still trying to come into the various states of our country. Every state government must remain vigilant, and they must work very, very closely with the BSF. So Assam and Tripura, we are working very closely. We are detecting people. If Bengal government is also start detecting people, I think this will be a well orchestrated and this will be a systematic effort. But if we push them back somebody and they can again re-enter through Bengal border, I think all the Meghalaya, Assam, Tripura, Bengal, all the state government must support BSF aggressively. Otherwise, things may deteriorate. Sir, one counter question.